নমস্কাৰ আজি আমি দশম শ্ৰেণী গণিতৰ 2 নম্বৰ অধ্যায়ৰ 2.2 অনুশীলনী 1 নম্বৰ প্ৰশ্নটো কেনেদৰে সমাধান কৰিম তাৰ বিষয়ে আলোচনা কৰিম। এই 1 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰাৰ আগতে দুটামান কথা জানিব লাগিব। সেইকেইটা হৈছে আদৰ্শ দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল তাৰ আৰ্হিটো কেনেকুৱা? তাৰ আৰ্হিটো হ'ব ax স্কোৱাৰ প্লাছ bx প্লাছ c আৰ্হি, য'ত a b c হ'ল বাস্তৱ সংখ্যা আৰু এৰ মানটো শূন্য হ'ব নোৱাৰে। মানে কি কৈছে, a b c যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰিব আৰু এৰ মানটো শূন্য হ'ব নোৱাৰে। এৰ মানটো এইভাবে শূন্য হ'ব নোৱাৰে, যদি মই এ জেগাত শূন্য বুলি লওঁ, বি জেগাত যদি মই 3 বুলি ধৰোঁ, b ইকুৱেল যদি 3 বুলি ধৰোঁ, আৰু যদি c ইকুৱেল যদি মই এনে যিকোনো এটা সংখ্যা 2 বুলি ধৰিলোঁ, তেন্তে আদৰ্শ দ্বিঘাত বহুপদৰ আৰ্হিটো আছিলে x স্কোৱাৰ প্লাছ bx প্লাছ c, মানে কি হ'ল 0 ইনটু x স্কোৱাৰ প্লাছ 3 ইনটু x প্লাছ 2। ইয়াত হৈ গ'ল 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0য়ে পাওঁ, প্লাছ 3x প্লাছ 2। এইটো আমাৰ এটা দ্বিঘাত সমীকৰণ নহ'লে, সেইটো কাৰণে ইয়াত কৈছে যে এ মানটো শূন্য হ'ব নোৱাৰে। আৰু তাৰপিছত জানিব লাগিব আমি শূন্য আৰু সহগৰ সম্পৰ্ক। শূন্য মানে কি হয়, ধৰা হ'ল এটা দ্বিঘাত সমীকৰণৰ x স্কোৱাৰ প্লাছ bx প্লাছ c, ইয়াত শূন্য মানে কি বুজাইছে, ইয়াত xৰ মান কি পাতিলে সমীকৰণটো গোটেইটো শূন্য হ'ব, তাৰ মানটো শূন্য হ'ব। এতিয়া আমি ধৰি ল'লোঁ x স্কোৱাৰ প্লাছ bx প্লাছ c দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা বুলি মই ধৰি ল'লোঁ। এতিয়া শূন্য দুটাৰ সমষ্টি মানে শূন্য দুটাৰ যোগফল কি হ'ব, আলফা প্লাছ বিটা ইকুৱেল হয় মাইনাছ বি বাই এ। এতিয়া চোৱা, মাইনাছ বি বাই এ ইকুৱেল মই কি লিখিলোঁ, মাইনাছ এক্সৰ সহগ ডিভাইডেড এক্স স্কোৱাৰ সহগ। মানে কি হয়, এক্সৰ লগত বিটো পূৰণ হৈ আছে। এতিয়া তেন্তে এক্সৰ সহগ, মই এটা যিকোনো এটা সমীকৰণ ধৰিলোঁ 2x আছে, যেনিবা 2x আছে, ইয়াত এক্সৰ সহগ কি বুলি ক'লে আমি কি বুলি ক'ম, 2 বুলি ক'ম, কাৰণ এক্সৰ লগত 2 পূৰণ হৈ আছে। ইয়াত এক্সৰ লগত বি পূৰণ হৈ আছে, বিটো তেন্তে এক্সৰ সহগ, আৰু এক্স স্কোৱাৰ লগত এ পূৰণ হৈ আছে, এক্স স্কোৱাৰটো এটো কাৰ সহগ হৈ গ'ল, এক্স স্কোৱাৰ সহগ। ঠিক তেনেদৰে শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা পূৰণফল চি বাই এ। এতিয়া চিটো কি আছিলে, আমাক ধ্ৰুৱক পদ বুলি কেলে কওঁ, চলক ৰাশি কাক কওঁ আমি, এক্স ৱাই সেইবিলাক থাকিলে আমি তাক চলক বুলি কওঁ। এইটো এটা চিটো কোনোবা এটা বাস্তৱ সংখ্যা, মানে এইটো ধ্ৰুৱক পদ ডিভাইডেড এক্স স্কোৱাৰ সহগ। ঠিক আছে, এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো কেনেদৰে সমাধান কৰিম তাৰ বিষয়ে আলোচনা কৰিম। আমাৰ অনুশীলনী 2.2ৰ 1 নম্বৰ প্ৰশ্নটো আছিলে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। প্ৰথমতে আমি দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়াব লাগিব আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰি দেখুৱাব লাগিব। প্ৰথম 1 নম্বৰ প্ৰশ্নটো আছিলে x স্কোৱাৰ মাইনাছ 2x মাইনাছ 8। তেন্তে আমি এতিয়া শূন্য দুটা কেনেকৈ উলিয়াম। এতিয়া এই এক্স স্কোৱাৰ আগত একো নাই, মানে কি এটা আছে, এটা আছে, এক্স স্কোৱাৰ সহগ 1। আমি প্ৰথমতে কৰিম এই একটোৱে প্ৰথমটোৱে শেষৰটোৰ লগত পূৰণ কৰিম। শেষৰটো আছিলে -8, 1 ইনটু -8 ইকুৱেল হৈ গ'ল আমাৰ -8। এতিয়া -8 আছে, মই 8টোকে ধৰোঁ, 8টোক মৌলিক উৎপাদকত প্ৰকাশ কৰি লওঁ, 2 4 গুণ 8, 2 2 গুণ 4, 2 1 গুণ 2 হৈ গ'ল, মৌলিক উৎপাদকত প্ৰকাশ কৰিলোঁ। এতিয়া তাৰ পিছৰ আমাৰ কামটো হৈছে, আমি এই মাজৰ পদটো কি আছিলে, এক্সৰ লগত হয় এইটো 2x আছিলে। এতিয়া আমি ইয়াৰ উৎপাদককেইটা এনেদৰে ভাঙিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে আমি -2 পাওঁ। এতিয়া আমি কি কৰিম, প্ৰথমতে দুটা লৈ ল'লোঁ, 2 2 গুণ 4 আৰু 2 1 গুণ 2 হ'ল। এতিয়া আমি জানো 4 পৰা 2 গ'লে 2, কিন্তু আমাৰ কি আছে, এতিয়া আমাৰ 2xৰ আগত মাইনাছ চিন আছে, তেন্তে আমাৰ ডাঙৰটোৰ আগত মাইনাছ চিন হ'ব, সৰুটোৰ আগত যোগ হ'ব। ঠিক আছে, এতিয়া আমি প্ৰথমতে কি কৰিম, x স্কোৱাৰ মাইনাছ 4x প্লাছ 2x মাইনাছ 8, মানে কি হৈ গ'ল, 4xৰ পৰা 2x প্লাছে মাইনাছে মাইনাছ, 4 পৰা 2 গ'লে 2, ডাঙৰটোৰ আগত বিয়োগ চিন আছে আৰু বিয়োগ চিন হ'ল। আৰু যদি আমি চাওঁ -4 ইনটু 2, 2 4 গুণ 8, প্লাছে মাইনাছে মাইনাছ, আমি এইটো পাই গৈছোঁ। এতিয়া আমি তাৰপিছত কি কৰিম, ইয়াত এহেঁত দুটাৰ পৰা কমন আনিবলগীয়া কি আছে, দুইটাৰ পৰা কি আহিব, x আহিব, ইয়াত থাকিলে x থাকিলে মাইনাছ, ইয়াত থাকিলে আমাৰ 4 থাকিলে, তাৰপৰা প্লাছ ইয়াৰ 2x আৰু 8ৰ পৰা 2 আহিব, ইয়াত থাকিলে x আৰু ইয়াত থাকিলে 4, মানে 2 4 গুণ 8। এতিয়া দুইটাতে আমাৰ x - 4 আৰু x - 4টো আছে, তেন্তে দুইটাৰ পৰা x - 4টো কমন আহিলে, ইয়াত থাকিলে x প্লাছ ইয়াত থাকিলে 2। এতিয়া আমাৰ তাৰ পিছতো কি হ'ব, এতিয়া আমি কি হ'ব, এতেকে x স্কোৱাৰ মাইনাছ 2x মাইনাছ 8 ইকুৱেল 0 হ'ব,
0 হ'ব যদিহে 0 হ'ব যদিহে x minus 4 equal 0 বা x plus 2 equal 0 হয় আমি ইয়াৰ পৰা কি পাম বা x equal 4 to minus হৈ আছিলে সমান চিহ্ন ইপিনে গ'ল প্লাস হৈ গ'ল বা x equal minus 2 তেন্তে x ৰ মান 4 আৰু minus 2 হ'লে এই দ্বিঘাত বহুপদটো শূন্য হ'ব ইয়াৰ মান 4 আৰু minus 2 যদি পাতো তেন্তে ইয়াৰ মানটো আমাৰ শূন্য হ'ব ঠিক আছে আমি এতিয়া নিৰ্ণয় শূন্য দুটা ওলাই গ'ল তাৰ পিছত আমাক কি কৈছিলে শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা বুলি কৈছিলে আমি এতিয়া হেতৰ সম্পৰ্কবোৰ সত্যাপন কৰিম এতিয়া আমাৰ হৈ গ'ল এতেকে নিৰ্ণয় শূন্য দুটা হ'ল -4 আৰু 4 আৰু -2 এতিয়া আমি কি কৰিব লাগিব শূন্য দুটাৰ যোগফল পাইছিলোঁ এতিয়া শূন্য দুটাৰ যোগফল আমি শূন্য দুটা ধৰিছিলোঁ আলফা আৰু বিটা আলফা প্লাছ বিটা এটা পালোঁ 4 এটা পালোঁ -2 এতিয়া প্লাছে মাইনাছে মাইনাছ 4 পৰা 2 গ'লে থাকিলে 2 আমি আগতে পাই আহিছোঁ যে শূন্য দুটাৰ যোগফল আছিলে -b/a এতিয়া আমি জানো যে আলফা প্লাছ বিটা ইকুৱেল -b/a বা আমি কি লিখিব পাৰোঁ -x ৰ সহগ ডিভাইডেড x স্কোৱাৰ সহগ এতিয়া ইয়াত মাইনাছ b জেগাত কিমান আছে আমাৰ সমীকৰণটো আছিলে b জেগাত কিমান আছে আমাৰ ইয়াত এতিয়া -2 আছে b জেগাত মই পাই দিলোঁ -2 আৰু a জেগাত x স্কোৱাৰ সহগটো আছে আমাৰ কিমান আছে x স্কোৱাৰ সহগ 1 আছে তেন্তে 1 আহিলে মাইনাছে মাইনাছে প্লাছ 2 একে হৰণ কৰিলে 2 পাওঁ তেন্তে আমি দুইটা একে ওলাইছে এতিয়া আমি কি লিখিব পাৰিম এতেকে লিখিব পাৰিম আমি এতেকে শূন্য দুটাৰ যোগফল সমান -x ৰ সহগ ডিভাইডেড x স্কোৱাৰ সহগ এতিয়া আমি প্ৰথমতে শূন্য দুটাৰ সমষ্টিটো প্ৰমাণ কৰিলোঁ সত্যাপন কৰিলোঁ এতিয়া আমি পূৰণফল কৰিম এতিয়া শূন্য দুটাৰ পূৰণফল সমান আমাৰ এটা আলফা ইনটু বিটা ধৰিছিলোঁ আৰু এতিয়া আলফা জেগাত পালোঁ 4 এটা পালোঁ -2 4 * -2 ইকুৱেল হৈ গ'ল -8 আমি আগতে পাই আহিছিলোঁ শূন্য দুটাৰ পূৰণফল আছিলে আমাৰ আলফা ইনটু বিটা ইকুৱেল c/a মানে ধ্ৰুৱক পদ ডিভাইডেড a আছিলে আমাৰ সমীকৰণটো আছিলে x স্কোৱাৰ মাইনাছ 2x মাইনাছ 8 ইয়াত ধ্ৰুৱক পদ হৈ গ'ল আমাৰ 8 আৰু a ৰ মানটো আছিলে 1 ইয়াত কি আহি গ'ল ধ্ৰুৱক পদ -8 ডিভাইডেড 1 মানে কি হৈ গ'ল -8 হৈ গ'ল তেন্তে আমি একে ওলাইছে তেন্তে কি লিখিব পাৰোঁ শূন্য দুটাৰ পূৰণফল সমান ধ্ৰুৱক পদ ডিভাইডেড x স্কোৱাৰ সহগ এতিয়া আমাৰ সত্যাপন কৰা হৈ গ'ল সত্যাপন কৰা